নমস্কাৰ মই টিনা বৰুৱা আমাৰ ঘৰত কিমান জলকীয়া লগাই আছে চাব এয়া চক কি ধুনীয়াকৈ লাগি আছে এফালে দেখিছে এয়া চক কি ধুনীয়াকৈ লাগি আছে অকমান কেঁচা হৈ আছে বা এবাৰটো এইবোৰ লাগি আছে ধুনীয়া আমাৰ এইজোপা পালেং গছ ধুনীয়াকৈ লাগিছেগৈ কলি তাৰপিছত এইজোপা টেঙা আমাৰ ঘৰত বহুত ধুনীয়াকৈ আগতে লাগিছিল বহুতে ধুনীয়া চবে নি বেয়া সেই খতম কৰি পেলালে তাৰপিছত আমিও খাই খতম কৰি পেলাইছোঁ তাৰপিছত ইমান টিকি গছপাততে ইমান সৰু সৰু জলকীয়া লাগিছে চক আৰু এই পাতত ধুনীয়াকৈ কালি ৰৈছিলেহে আজি লাগিলে ৰাতিপুৱা চক এইজোপা চক কালি ৰুলেনে আজি লাগিয়ে গৈছে ইমান গাল দেখিলে নাই দুখ লাগি গৈছে হয় নাই বাৰু কওকচোন এয়া চক সেই আমাৰ অমিতা গছপাত বেকা হৈ আছিলে দাদা ইমান ধুনীয়াকৈ লাঠি লগাই ভাল কৰি দিলে এতিয়া আমাৰ বৈ সেই ফুল কিবা বন উঘালি আছে এক্সট্ৰা হওক এইজনী এইবোৰ চক এয়া আদা গছ হয় এইবোৰ মাটিবোৰ প্ৰথম এনেকৈ দিছে এয়া চক আমাৰ তামোল পুলি দাদাই ইমান ধুনীয়াকৈ ৰুই দিছে পানী চানী দিছে আৰু এইফালে আহক চবতকৈ আৰু ডাঙৰজোপা দেখাওঁ এইজোপা হয় ডাঙৰজোপা সেয়া মই আপোনাহঁতক কথা এটা ক'ব লৈছোঁ চবৰ ঘৰতে গোঁসাই ঘৰ এটা লাগে কেতিয়াবা হৰিনাম গাব কেতিয়াবা সকাম পাতিব কেতিয়াবা প্ৰাৰ্থনা কৰিব সেইটো কাৰণে আমি গোঁসাই ঘৰটো দেখাব লৈছোঁ সেইটো কেমেৰাটো দেখাই দিয়ক সেইটো এইফালে আহক ভিতৰ ফালে যাওঁ ভিতৰ ফালে হ'ব এতিয়া চব এইকণ অকণ এনেকুৱাবোৰ বনালে হ'ব এয়া চব ফালে এইবোৰ প্লাষ্টাৰ কৰি দিছে চব কেমেৰাটো ঘূৰাই দিয়ক আৰু এইফালে দিছে আৰু অকণমান আছে জাষ্ট দৰ্জাখন বনালে হ'ব তাৰপিছত আৰু সেইবোৰ আছে এয়া চব আগতে আমাৰ গোঁসাই ঘৰটো ভিতৰত আছিলে ভিতৰত অকণমান বেয়া হ'ল কাৰণে এক্সট্ৰাকৈ বাহিৰত বনাই দিছে মানে সেইটো পাছত মানুহৰ ঘৰত সদায় তুলসী এপাত লাগেই চব না আমাৰ খালি পাইজা ফুলপাত ঢেৰ ফুলিছিলে আজি আকৌ জামুৰি গ'ল কাৰণে সেইয়াজি ফুলা নাই আকৌ কাইলৈকে ফুলিব আকৌ জামুৰি যাব আমাৰ পদূলিটো চাব নি দাদাই কি ধুনীয়া চাফা কৰি দিছে আহক দুফালে লগাই ফুল চুল লগাই দিছে আমাৰ ঘৰটো বৰ ধনী নহয় আপোনাহঁতৰ নিচিনা আমাৰ ঘৰটো কেঁচাই পাপাই আমাক বহুত ধুনীয়াকৈ পঢ়ি শুনি ডাঙৰ হ'ব কৈছে তাৰপিছত আমি নিজে ঘৰটো বনাম আৰু ওখকৈ আৰু এইবিলাক হওক আমাৰ ঘৰটো চাব নি হিটটো চক দেখিছে আৰু লগতে গোলাপ ফুল এপাত আছে জবাৰ ফুল দেখিছে জবাৰ ফুল আৰু এইফালে পিছফালে কেমেৰাটো লৈ আহা গোঁসাই ঘৰটো বনাই হোৱাৰ পিছত এই গোহালিটো বনাব লাগিব কাৰণে শিল বালি সেই পেলাই থৈ দিছে মানে এজোপা হয় কুকুৰা ফুল এইজোপা কুকুৰা ফুল এইজোপা হয় জানো এজোপা ফুলপাত নামটো জানো কি আছিলে পাহৰিলোঁ হা আগতে মই ফুলৰ নাম ঢেৰ জানিছিলোঁ আজিকালি পাহৰি থাকিলোঁ ফুলৰ নামবোৰ শিকা নাই যে আমাৰ ঘৰত স্কচ কিমান লাগিছে আৰু কেৰেলা কিমান লাগিছে চকি আহক দেখিছে কালি এইবোৰ দিছিলোঁহে আজি লাগি এদাই হৈছে এইপাত চক কলি এইবোৰ লাগিছে দেখিছে এইবোৰ দেখিলে এইটো ডাঙৰ হৈছেগৈ অকণমান এইটো ডাঙৰ হৈছেগৈ দেখিছে লগতে এইপাত গোলাপ ফুল হয় গোলাপ ফুলপাত এতিয়া লুকাই গ'ল হয় এতিয়া এইটো স্কচ চবতকৈ ডাঙৰ আৰু ডাঙৰ অকণমান সৰু মানে দেই আৰু ডাঙৰ এটা আছে স্কচবোৰ ডাঙৰ হৈছেগৈ আৰু সেইবোৰ দেখিছে মাঘৰ বিহুত গৰিয়া আলুবোৰ লাগেও সেইটো কাৰণে আমি গৰিলা আলুবোৰ দেখাব লৈছোঁ এয়া চক মাটিত কিমান গাল লাগি আছে এয়া চক এয়া দেখিছে
কি ধুনীয়াকৈ লাগি থাকিব আমাৰ ঘৰটো দুখীয়া হ'লেও ফুলবোৰ ধুনীয়াকৈ লাগি থাকে পাপাই ইমান কষ্টকৈ আইচক্ৰীম আগতে নাথাকিছিলে আমাৰ দোকানখনত অকল খোৱা বস্তু আছিলে সেইটো কাৰণে চবৰ দোকানখনতে ইমান ভিৰ নালাগে অকল আমাৰ দোকানতে বেছি ভিৰ লাগে সেইকাৰণে দোকানত আমাৰ দুবাৰ চুৰ হয় এইখিনি দোকানত অকল এবাৰ চুৰ হৈছে তাৰপিছত এতিয়া সোমোৱাটো চুৰটো ধৰিব পাৰিলে এতিয়া হ'ল আৰু সেইটো এতিয়া জেলত আছে দেই আমাৰ গোহালিটো বৰ ধুনীয়া নহয় ভঙা চিঙা মই তুলনি বিয়াৰ কাৰণে চোতালখন অকণমান ডাঙৰ হ'ব লাগিব কাৰণে গোহালিটো অকণমান দূৰত দিছোঁ মানে এতিয়া গোহালিটো দেখাই দিব লৈছোঁ আমাৰ গৰুজনী পোৱালি এটা ওলালে মানে খাই নহ'লে তাই গন্ধা নহয় আমাৰ গৰুজনী এজনী পোৱালি এটা ওলালে পোৱালিটো গৰু এজনী আছে তাৰপিছত পোৱালি এটা আছে আৰু লগতে মাকজনীৰ লগত নমস্কাৰ মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ